নমস্কাৰ আপোনালোকে চাই আছে খেল প্ৰেমী আছাম কমনৱেলথ গেমছ 2022 বাৰ্মিংহামত চলি আছে আৰু তাৰ পৰা এটা ভাল খবৰ ওলাই আহিছে যে অসমৰ শিৱ থাপাই নিজৰ প্ৰথমখন মেটছত জিকি নেক্সট ৰাউণ্ডলৈ কোৱালিফাই কৰিছে। প্ৰথমখন খেলত তেখেতে পাকিস্তানৰ বক্সাৰক পৰাস্ত কৰে। অসমৰ শিৱই পাকিস্তানৰ বক্সাৰজনক গোটেইকেইটা ৰাউণ্ডতে পৰাস্ত কৰে আৰু এক প্ৰকাৰে দমনমূলকভাৱে জিকি নেক্সট ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। ৰাউণ্ড অফ 32ৰ পৰা তেখেতে ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিছে বুলি জানিব পৰা গৈছে আৰু এইটো এটা নিশ্চিতভাৱে ভাল খবৰ অসমবাসীৰ বাবে, ভাৰতবাসীৰ বাবে। আৰু নিশ্চিতভাৱে আমি আশা কৰিছোঁ যে ৰাউণ্ড অফ 16ত জিকি তেখেতে কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল এইবিলাকো জিকি পদক জয় কৰিবলৈ সক্ষম হওক। গ'ল্ড মেডেল জিকিলে আমি বেছি ভাল পাম আৰু এয়াতো আৰম্ভণিহে, ইয়াৰ পাছত আৰু বহুত যাবলৈ আছে আৰু বহুকেইখন মেচ জিকাৰ পাছতে মেডেল চিয়'ৰ হ'ব। গতিকে আমি আশা ৰাখিছোঁ যে 63.5 কিলোগ্ৰাম শাখাত শিৱ থাপাই ফাইনেল জয় কৰি গ'ল্ড মেডেল অৰ্থাৎ স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হওক। তাকে কামনা কৰি এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। তথ্যখিনি ভাল পালে যদি এটা লাইক দিব, শ্বেয়াৰ কৰিব। চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। চেনেলটোত কমনৱেলথ গেম সন্দৰ্ভত আৰু বহুত ভিডিঅ' আহি আছে, আপোনালোকে সেইসমূহ চাই থাকিব পাৰে। ধন্যবাদ।